আহ্বান জনাইছো কাৰণ আমি সকলো জানো শ্বহীদৰ 855 জন শ্বহীদৰ ফচল অসম চুক্তি শ্ৰদ্ধা কৰিব লাগিব। অসম চুক্তিখন যদি কোনোবাই ভাবিছে এখন সাধাৰণ দলিল আটাইতকৈ মহাভুল। গতিকে আজি আমি এই কথা স্পষ্ট কৰিছো বেদেতিৰ নিচিনা এটা ঐতিহ্যমণ্ডিত স্থলীৰ পৰা 1971 চনৰ আগত হিন্দু মুছলমান অসমত মৰ্যাদা সহকাৰে থাকিব। 1971 চনৰ পিছত কোনো হিন্দু মুছলমান আমি স্থাপিত কৰিব নোৱাৰো। এই কথা স্পষ্ট। এইখন অসমত কোনো বিদেশীক ধৰ্মৰ ভিত্তিত বিদেশী ভাগ কৰিব দিয়া নহ'ব। সকলো বিদেশী অসম এৰিবই লাগিব। সেইকাৰণে মই তেনেতে ৰাইজৰ এটা আহ্বান, এতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম চলি আছে। 30 জুনত খচৰা প্ৰকাশ পাব। আমি প্ৰতিজন মানুহে চিন্তা কৰিব লাগিব এই মুহূৰ্তত কোনো অবৈধ বিদেশী পোৱা তথ্য পাতিও নিজৰ নাম এনআৰচিত সোমোৱাব নোৱাৰে। এই কথা কিন্তু সকলো ৰাইজে আমি গুৰুত্ব দিব লাগিব। আপোনালোকে যদি আমি সকলো ইয়াত থকা কোনো অবৈধ বিদেশী নাগৰিকক হোৱা তথ্য পাতিয়ে যাতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নিজৰ নাম সন্নিৱিষ্ট নকৰে, আমি কিন্তু সকলোৱে আমি গুৰুত্ব দিব লাগিব এই মুহূৰ্তত। মই সেইকাৰণে সকলো ৰাইজৰ সকলো দল সংগঠনৰ প্ৰতি আহ্বান, এই মুহূৰ্তত আমি সজাগ হোৱাৰ সময় আহিছে। শৃংখলাবদ্ধ ৰক্ষা কৰি আগবাঢ়ি যাবৰ কাৰণে অনুৰোধ জনাইছো। নচলিব মুন্দাবাদ 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 নচলিব নচলিব হাই 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 নচলিব নচলিব জিন্দাবাদ 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 Bangladeshi, go back! Go back! Go back! Go back! Go back! Amar dabi mani bolai ba.